দাদা আপোনাক চিনি পাইছোঁ নহয় আপুনি কিতাপ নিলিখে জানো হয় আপোনাৰ ইণ্টাৰভিউ চাইছোঁ নহয় ভাল লাগে আপোনাৰ ইণ্টাৰভিউ হয় নেকি থেংক ইউ আচ্ছা ভাইটি তোমাক মই কথা এটা সুধোঁ এই ল'ৰাটোক মই প্ৰায়ে লক্ষ্য কৰি আহিছোঁ একেটা সময়তে একেটা কামকে কৰি থাকে ইয়াৰ বিষয়ে তুমি কিবা জানা নেকি আমাৰ প্ৰেম ছাৰৰ কথা কৈছে তুমি তাৰ বিষয়ে কিবা জানা নেকি তেওঁৰ এটা প্ৰেম কাহিনী আছে যাৰ বাবে তেওঁ এতিয়াও ফুল দি থাকে তুমি মোক তাৰ বিষয়ে জনাত সহায় কৰিবা নেকি নিশ্চয় কৰিম ব'লক আগত ভাল চাহ পোৱা যায় তাতে চাহো খোৱা হ'ব কাহিনীও আৰম্ভ হ'ব ঠিক আছে ব'লা আৰম্ভ কৰা সেইদিনা আছিল কলেজৰ প্ৰথম দিন কলেজীয়া ধুনীয়া সাজেৰে তাই আহিছিল কলেজলৈ নাম আছিল ইন্দ্ৰাণী হাই সৰি হেল্ল' গৈ আছোঁ দাদা প্ৰব্লেম এটা হ'ল বাকীখিনি বেলেগ এদিন ক'লে হ'বনে ঠিক আছে তুমি এটা কাম কৰা মই এই এড্ৰেছটো দিছোঁ লোৱা আমাৰ ঘৰলৈকে আহিবা নহ'লে ময়ে লৈ আহিমগৈ দিয়া ঠিক আছে দাদা আহা আহা বহাহি ঠিক আছে তেন্তে আমি কাহিনীটো আৰম্ভ কৰোঁ
ইন্দ্ৰাণী। হেল্ল'। গৈছোঁ। তুমি এটা কাম কৰিবা, মই ৰতনক চাহ বনাব কৈছোঁ, তুমি একাপ খাই যাবা আকৌ দেই। ঐ ৰতন, দাদা তই ইয়াক চাহ একাপ দিবিচোন, মই যাওঁ দেই। ঠিক আছে। চাহ একাপ খাই যাব খালি দেই। আহিলা? ইন্দ্ৰাণী, নামটো কিছে অনুপম? সঁচাকৈ ধুনীয়া তোমাৰ দুচকু চাউনি। উপজা দিনৰ এই বিশেষ ডায়েৰী, য'ত আবদ্ধ কৰি ৰাখিবা তোমাৰ জীৱন কাহিনী। হেপী বাৰ্থডে। নাইচ।
Yes, as a friend. কাৰণ মই হিৰকক ভাল পাওঁ। হোৱাট? হিৰক ক'ৰ পৰা আহিল? ঐ হাই। হ্যাপি বার্থডে। এইটো আকৌ কিয় শব্দ? তুমি আকৌ ৰ'বাচোন দেই, আজি আকৌ ৰতনো নাই নহয়। যা যা। তোমাক আজি একো দিয়াই নাই নহয়, ৰ'বা চাহ একাপ লৈ আহোঁ।
দাদা অ' দাদা অঁ অঁ